হেই বন্ধুসকল, আপোনালোকক আমাৰ কমেডি বয় চেনেলত স্বাগতম জনাইছো। আমাৰ চেনেলটো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু তলত ঘণ্টি বেল বাটন টিপিব নাপাহৰিব যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন বিলাক আপোনালোকে সোনকালে পাই থাকে। তো আহক আমাৰ চেনেলটোৰ ভিতৰলৈ যাওঁ। গেছি স্যার আজি গাছত তুলে যাব দে কারণ আজিকালি তো গাছত বড় নিয়মটো উঠি গেছি না এটা মানুহৰ গৰুৰ পাছত কিয় অসুবিধা হয় স্যার মানুহক গরু বুলি ক'ব পাৰি কিন্তু গৰুক মানুহ বুলি ক'ব নোৱাৰি জানিছে আবার আমাৰ জানিলে কৰিব যায় স্যার এটা কথা ধরব দেখি এটা স্যার আমার যে নতুন পরীক্ষা আহিছে এই পরীক্ষা কিহর রচনা আইব ন ব্ৰহ্মপুত্ৰনো বানপানী আদি আহিব পাৰে ব্ৰহ্মপুত্ৰ বানপানী আহিব পাৰে কিন্তু স্যার মই বানপানী নপঢ়ো কিয় কারণ স্যার বানপানী হতে আমার স্কুলে হবার নহয় পাগলা ৰচনা হে হয় নেকি স্যার মই আৰু সেই বুলি ভাবিছিলো দেচোন ক তোৰ নাম কি মোর নাম নীলমণি সরকার। এই নিছো হোৱাট ইজ ইয়ৰ নেম মাই নেম ইজ ব্লুমণি গভর্নমেন্ট। জানিছে ভাই তই গান গাবাইলি ধুনীয়া কিয়া দিলীপ গাউনে সাল মই নেকি কিয়া দিন কিবা হৈছি নেকি নহয় সাল ওচৰৰ ল'ৰাবোৰে কৈছে যে গান গাড়ী ডিঙি চিপি মাৰিব বুলি কৈছে। কালি বি কিন্তু আমি এটা নিয়ম ভাল কৰিছি দিয়ক আর বোঝা বোঝু উঠালা যা চলি আমাৰ যদি এই ভিডিঅ'টো আপোনালোকৰ কিবা ভাল লাগিছে এটা ছাবস্ক্ৰাইব দিব আৰু আমাৰ পৰহি এখন নতুন ফিল্ম আমি ৰিলিজ দিব যাই আছো যাৰ নাম হ'ব অনলাইন বাবা অনলাইন বাবা তো আমাৰ নতুন ফিল্ম আহি আছে অনলাইন বাবা আৰু সিদিনা আমি আপোনালোকক যি প্ৰমিছ কৰিছিলোঁ আমাৰ এখন নতুন ফিল্ম দিম দ্য হৰৰ ওল্ড হাউচ আমি এখন দি দিছোঁ অলৰেডি তো সেইখনৰ পৰা আমি যথেষ্ট ৰাইজৰ ছাপোৰ্ট পাইছোঁ আৰু ছাবস্ক্ৰাইবো যথেষ্ট আমি পাইছোঁ তো আৰু আশা কৰোঁ যে আৰু আমি ছাবস্ক্ৰাইব পাম তো প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ অনলাইন বাবা নতুন ফিল্মখন আপোনালোকৰ ছাপোৰ্টৰ সহায়ত আমি যাতে ওপৰলৈ নিব পাৰোঁ তো তেতিয়ালৈকে বাই এটা ছাবস্ক্ৰাইব কৰিব চ' ফ্ৰেণ্ডছ বাই।